দেই মই একো নাজানো মোক কোপা দিয় দে মই কৰপা পাম হৰে পইচা বাক দিব পাও মোক দিব নোৱাৰো তেৰা তাইকো কত পইচা দিছো গোটেইবোৰ পইচা সব তই লৈ যা হ'ব হেবোৰ সব নাজানো মোক কোপা দিয় দে তেৰা দেউতাৰ পেনচনৰ পইচা কিটা যেন কোনোমতে ঘৰখন চলে আকৌ তোক মই পইচা দিব লাগে এই সব মা মা ভাত দে শুনিছ নাই মা মা ভাত দে মা ভাত দে ভাত দে মা ইয়াৰ বাবে মাৰ এই গতি আৰু ই ভাত লাগে হা বই মাৰৰ কি হল চাবিয়া এই আছা তোৰ কাৰণে মাৰ আজি এই গতি হল কি হল মা এনেকৈ পৰি আছে যে উঠ উঠ ভাত দে মাৰো কেতিয়াও নুঠে আৰু ইয়াৰ একমাত্ৰ কাৰণ হলি তই কি ইয়াৰ একমাত্ৰ কাৰণ মই কেনেকৈ তোৰ কাৰণে আজি মায়ে আত্মহননৰ পথ বাছি ললে কিয় মই কি কৰিলো তই কি কৰিলি প্ৰতিদিনে তই মাক মানসিক অত্যাচাৰ কৰ মদ খাই মাতলামি কৰ আৰু এটা প্ৰশ্ন কৰিছ তই কি কৰিলি তই নিজকে এবাৰ বুজিছা তই কি কৰিলি কি মোৰ কাৰণে এইবোৰ তই কি কৰিছ মই একো কৰা নাই একো কৰা নাই তই ঠিকেই কৈছ ভুল আচলতে তোৰ নহয় ভুল আমাৰ মাৰ তোৰ দৰে এটা কুলাংগাৰ অত্যাচাৰী নিষ্ঠুৰ সন্তান এই পৃথিৱীত জন্ম দিলে তোৰ কাৰণে মায়ে আজি এনেকুৱা এটা পথ বাছি ল'ব লগা হ'ল কি মই কি কৰিলো অত কষ্ট কৰি মায়ে তোক জন্ম দিলে সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে হাতত ধৰি খোজ কাঢ়িবলৈ শিকালে আৰু ইয়াৰ ফল তই মাক এয়া দিলি তেনেকৈ নকবি বা মই তোৰ বাহিৰে নহয় আজিৰ পৰা মোৰ কোনো নাই বাহিৰ হ বা বা তেনেকৈ নকবি
মই ভাল মানুহ হ'ম বা মোক তেনেকৈ নকবি মই মায়ে কোৱা মতে এজন ভাল মানুহ হৈ জীয়াই থাকিব বিচাৰোঁ বা তেনেকৈ নকবি অ' বা বা এয়া মই কি কৰিলোঁ দেউতাই মোক কৈছিল শুনাচোন অ' কওকচোন আমাৰ শুনাকন ক'ত সেইটো আছে ভিতৰতে তাৰ বোলে কালি ৰিজাল্ট দিলে অ' দিলে হয় নি তাৰ ৰিজাল্ট কেনেকুৱা অংকত কম নম্বৰ পাইছে ল'ৰাই অঁ তাক মই মাতিছোঁ বুলি কোৱাচোন ৰ'ব মই মাতি দিছোঁ দেউতাই মোক মাতিছিলে অঁ এইফালে আছোন চাওঁ তোৰ বোলে কালি ৰিজাল্ট দিলে হয় দেউতা অংকত কিমান পালি ৫,০০০ ভিতৰত ১০ ঐ তই বাৰু এই পৃথিৱীখনত কি কৰি খাম বুলি ভাবিছ এনেদৰে পঢ়া শুনা নকৰিলে ভৱিষ্যতে কি কৰি খাবি বুজিছ এই পৃথিৱীলৈ অহাটোৱে ডাঙৰ কথা নহয় সুনাম কৰি যাব লাগিব দেউতাই বেমাৰত পৰি থাকোঁতে কৈছিল শুন পুনাকন তই আজি যি কৰিলি সেয়া আৰু দুনাই নকৰিবি এই মায়ে যাতে মনত কষ্ট পায় তেনেকুৱা কাম কেতিয়াও নকৰিবি কিন্তু এয়া মই কি কৰিলোঁ মোৰ বাবে মায়ে নিজকে শেষ কৰি পেলালে নাই নাই মই কিবা এটা কৰিব লাগিব মই মানুহে দেখাবই লাগিব ছাৰ সোমাব পাৰিমনে আহক আহক বহকহি ছাৰ আপোনাৰ কোম্পানীত জব এটা খালী আছে বুলি পেপাৰত পাইছিলোঁ সেইবাবে আহিলোঁ বা ৰবি বা মোক ক্ষমা কৰি দিব মই সকলো বুজি চা মই এতিয়া ভাল মানুহ হ'লো। ভাইটি